নমস্কাৰ বন্ধুসকল আজি এটা পাৰ্চেল আহিল ফ্লিপকাৰ্টৰ পৰা ফ্লিপকাৰ্টত মই অৰ্ডাৰ কৰিছিলোঁ পৰ্দা ঘৰৰ কাৰণে নতুন ঘৰ নতুন পৰ্দা এতিয়া পৰ্দা আমি আনবক্সিং কৰিম কেনেকৈ খোলে গাইজ কমেণ্ট কৰি জনাব খোলে কেনেকৈ টেন টেন বন্ধুসকল কেনেকুৱা লাগিছে পৰ্দা দৰ্জাৰ কাৰণে পৰ্দা কিনিছোঁ কেনেকুৱা লাগিছে অনলাইন শ্বপিং কৰিছোঁ দেই গাইজ অফলাইন দোকানত ইমান বেছি দাম অনলাইনত ইমান কম টকাত পাই গৈছোঁ ন কি ক'ম আৰু মজা পৰ্দা একদম ব্ৰাউন কালাৰৰ পৰ্দা মজা লাগিছে লুকছ কিন্তু বঢ়িয়া আহিছে দেই একদম প্ৰিমিয়াম কোৱালিটি বেছি দামো নহয় কিন্তু একদম প্ৰিমিয়াম কোৱালিটি হয় পিয়'ৰ কটন একদম মজা লাগিছে দেই গাইজ একদম পাৰফেক্ট গাইজ কি ক'ম আৰু এই ফূৰ্তিতে অলপ নাচি দিলোঁ বন্ধু বান্ধৱীসকল আপকামিং ট্ৰিপ আহি আছে দেই আপকামিং ট্ৰিপ আহি আছে কলকাতা তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা কলকাতাৰ ভিডিঅ' মই দেখাই আছোঁ ট্ৰেইনৰ ভিডিঅ' ৱেষ্ট বেংগল মালদা NJP কলকাতা হাওৰা ময়দান